যদি আপোনালোকে এজন মানুহৰ বা এজন ল'ৰাক জীৱন ধ্বংস কৰি টিআৰপি বিচাৰিছে, এইটোত আপোনালোকে মূৰ্খামি কাম কৰিছে। বৰ্তমান সময়ত ভাইৰেল হৈ থকা জুনিয়ৰ জুবিন গাৰ্গ অৰ্থাৎ মাধৱ বৰাৰ ওপৰত আজি কেইটামান কথা ক'ম বুলি ভাবিছোঁ। আৰু ৰিচেণ্টলি নিউজ লাইভত জুবিন গাৰ্গে সেই মাধৱ বৰাৰ ওপৰত কেইটামান মন্তব্য দিছিলে, সেই মন্তব্যকেইটা আপোনালোকে প্ৰথমে চাই লওকচোন। লখিমপুৰ গহপুৰৰ ফালে এটা সৰু ল'ৰা হুবহু কথা ষ্টাইল জুবিন গাৰ্গ আপোনাৰ গুৰু মনাদি মানে মাধৱ, সি বহু মঞ্চলৈ তাক মাতিছে, জুবিনদাৰ ষ্টাইলত কথা কয়। তাহাঁতক লক্ষ্য কৰিছে জুবিনদাৰ কেনেকুৱা লাগে? না সেইটো পাগল হ'ব প্ৰথম কথা, বিকজ তাৰ চাইক'লজিত মোক সোমাই লৈছেতো, কাৰণ সি গান নাগালেতো জুবিন গাৰ্গ হ'ব নোৱাৰে। ওপৰত জুবিন গাৰ্গে কৰা মন্তব্যখিনি আপোনালোকে গম পালে। জুবিন গাৰ্গৰ সম্পূৰ্ণ কথা বতৰাৰ পৰা ড্ৰেছ পোছাকলৈ সম্পূৰ্ণখিনি মানে কপি কৰি লৈছিলে মাধৱ বৰাই। সেইবাবে জুবিন গাৰ্গে তাক এটা পাগল আখ্যা দিছিল। জুবিন গাৰ্গৰ মতে সেইটো তাক ক'বলগীয়া কথা, কাৰণ যিহেতু জুবিন গাৰ্গক কোনো পাৰ্মিশ্যন নলৈকে সি সেইখিনি কপি কৰিছিলে, সেইটো কাৰণে সিয়াক পাগল বুলি কৈছে জুবিন গাৰ্গে। জুবিন গাৰ্গৰ সেইটো অধিকাৰ আছে। কিন্তু চাওক কথাটো এনেকুৱা ধৰণৰ যে সেই ল'ৰাটোক মাধৱ বৰাক পাগল কৰিলে কোনে? আচলতে সেই ল'ৰাটোৰ কথা কোৱা ষ্টাইল ছেম জুবিন গাৰ্গৰ নিচিনা। সি ভাইৰেল নোহোৱা আগৰ পৰাই সেই জুবিন গাৰ্গৰ নিচিনা মিমিকি কৰিছিলে, কাৰণ সি জুবিন গাৰ্গক ভাল পাইছিলে। সি ভাইৰেল হ'বৰ কাৰণে সি সেইখিনি কৰা নাছিলে, কাৰণ কৈছিলে সি জুবিন গাৰ্গক বহুত ভাল পাইছিলে। হয়, মানুহ এজনক কোনোবা এজনে বহুত ভাল পায়, তাৰ আচৰণখিনি সি কপি কৰি ল'ব পাৰে, সেইটো এটা তাৰ হবি বুলি ক'ব লাগিব। কিন্তু যেতিয়া নেকি কিছুমান ইউটিউবাৰে ছ'চিয়েল মিডিয়াৰে ষ্টুডিঅ'ত গৈ সাংবাদিকসকলে যেতিয়া নেকি মাধৱ বৰাক সাক্ষাৎকাৰ কৰিলে, তেতিয়াৰ পৰাই সি ভাইৰেল হৈ গ'ল। আৰু ভাইৰেল হৈ যোৱাৰ লগে লগে তাক ষ্টেজত ৰাইজে মাতিলে, মাতাৰ পাছতে সি সেই ষ্টেজত গৈ প্ৰগ্ৰেম কৰিলে। তাৰ বাবেহে সি ইমানখিনি ভাইৰেল হ'ব পাৰিলে বা সকলোৱে জনাজাত হ'ল, আনকি জুবিন গাৰ্গেও জানিব পাৰিলে। কিন্তু আচলতে ইয়াত পাগল আচলতে কোনে কৰিলে? ল'ৰা টিকটক, কাৰোবাৰ ফিটনেছ, কাৰোবাৰ আচৰণখিনি কপি কৰা উদাহৰণ ঢেৰ আছে। এতিয়া আমি ক'বলৈ যে নাযাওঁ, যদি এই ছালমান খানৰ নিচিনা যদি ছেইম কিছুমানে ছালমান খানৰ নিচিনা বডি বনাবলৈ বিচাৰে, সেইকাৰণে সিহঁতে জিমত গৈ বডি বনায়, কিন্তু সিহঁতকতো কোনো পাগল বুলি ক'ব নোৱাৰে। ঠিক তেনেকৈ ইয়াৰো এটা একেই কথা, সেই জুবিন গাৰ্গৰ নিচিনা কথাখিনি ক'বলৈ ভাল পাইছে, আৰু জুবিন গাৰ্গৰ নিচিনা তাৰ মাতটো ছেইম একেই নিচিনা হয় কাৰণে সি সেইখিনি কপি কৰিছে, আৰু জুবিন গাৰ্গক সি বহুত ভাল পাইছে। ঠিক তেনেকৈ আমাৰ অসমৰ অকল জুবিন গাৰ্গে নহয়, ৰবি শৰ্মা, যতীন বৰাকো ভাল পোৱা বহুত আছে। তেহেঁতৰ নিচিনা ফিটনেছক হওক, আচৰণখিনি কপি কৰা বহুত আছে। ঠিক তেনেকৈ হিমন্ত বিশ্ব শৰ্মাকো কপি কৰা দেখা যায়। তেনেহ'লে সেইবিলাক কি পাগল নেকি? আচলতে এইটো এটা একচুৱেলি জুবিন গাৰ্গে মোৰ মতে এতিয়া এইটো এটা ভুল কৰিছে, কাৰণ সেই ল'ৰাটোক পাগল ক'ব নালাগিছিলে, ক'ব লাগিছিলে যিসকলে তাক পাগল কৰিলে, যেনে ধৰক মিডিয়া, ইউটিউবাৰ, কিছুমান সাংবাদিক, ছ'চিয়েল মিডিয়াবোৰ, এইবিলাকে সেই ল'ৰাটো উঠাই দিলে। গছত উঠাই দিয়াৰ লগে লগে সিহঁতে পলাই দিলে, আৰু সি ওপৰত উঠি পিনে এতিয়া নামি আহিব নোৱাৰা অৱস্থা হৈ শেষত সি ৰিচেণ্টলি আৰু এটা ভিডিঅ' দেখা পোৱা গৈছিলে যে সেই ল'ৰাটোৱে সেই জুবিন গাৰ্গে ল'ৰাটোৰ ওপৰত কৰা মন্তব্যখিনি কথা শুনি মাধৱ বৰাই কান্দিছে, খুব কান্দিছে। ভিডিঅ'টোত মই দেখা পাইছিলোঁ। সঁচাকৈ বেয়া লাগিবলগীয়া কথা। আচলতে সি নিজেতো উঠি যোৱা নাছিলে, সিয়াক উঠাই দিয়াৰ কাৰণে সি ওপৰলৈ উঠি গৈছিলে। গতিকে ইয়াত পাগল সেই ল'ৰাটো নহয়, পাগল হৈছে এইসকল যিসকল টিআৰপিৰ কাৰণে, ভিউজৰ কাৰণে পিছে পিছে দৌৰি ফুৰিছিলে, যে সেইসকলে আচলতে পাগল। সি জুবিন গাৰ্গক মাধৱ বৰাই বহুত ভাল পাইছিলে, আৰু ভাল পোৱা প্ৰত্যুত্তৰত জুবিনে যেতিয়া তাক নেকি বেয়াকৈ পাগল বুলি আখ্যা দিলে, তেতিয়া নেকি সেই ল'ৰাটো যদি ইম'চন হৈ যায়, কিবা নকওক ভগৱানে কিবা এটা কৰি দিয়ে, তেতিয়া কোনে ৰিস্ক ল'ব? নে সেই যিসকলে টিআৰপিৰ কাৰণে, ভিউজৰ কাৰণে দৌৰি সিয়াক যে ওপৰত উঠাই দিলে, সেইসকলে ল'ব নেকি ৰিস্কটো? মূল কথাটো হৈছে জুবিনে যি ক'লে জুবিনৰ সেইটো এটা কথা ক'বলগীয়া আছিলে, কিন্তু একচুৱেলি সিও এটা সৰু ল'ৰা, যিহেতু 9ত পঢ়ি আছে ল'ৰাটো, সেইটো কাৰণে জুবিন গাৰ্গে সিয়াৰ কথাটো চাব লাগিছিলে বাৰু যি কি নহয়। কিন্তু এতিয়া মূল কথাটো হৈছে সেই ল'ৰাটো গোটেই জীৱন এটা ভৱিষ্যত আছে। সি বৰ্তমান এতিয়া 9তহে পঢ়িছে, বহুত সৰু ল'ৰা, এতিয়ালৈকে ভাবিব পৰা শক্তি নাই তাৰ। যেতিয়া নেকি সি ভাবিব পৰা শক্তি নোহোৱা সময়ত এই ছ'চিয়েল মিডিয়াসমূহে, সাংবাদিকসমূহে, ইউটিউবাৰসমূহে তাক ওপৰত উঠাই দিলে। তেওঁলোকক প্লিজ অনুৰোধ কৰিছোঁ, যাতে সেই ল'ৰাটোৱে ডিপ্ৰেশ্যনত ভুগিবলগীয়া নহয়। তাৰ ভৱিষ্যত বহুত ওপৰলৈ আছে, বহুত গোটেই জীৱনটো আছে। সি এতিয়া সৰু হৈ আছে, বহুত সৰু হৈ আছে, 9ত পঢ়ি আছে। তাৰ ভবা শক্তি, চিন্তা শক্তি বৰ্তমান হোৱাই নাই। সেইটো কাৰণে তাক উচিত শিক্ষা দিবলৈ আপোনালোকে ব্যৱস্থা কৰক, যাতে সি উচিত শিক্ষা লৈ এজন ভাল মানুহ হ'ব পাৰে। তাৰ কাৰণে তাক
শিক্ষা দিয়ক, তাক বুজাবলৈ চেষ্টা কৰক, এইবিলাকো কৰক, নকৰক নহয়, কিন্তু এইবিলাকৰ উপৰিও শিক্ষাটো বেছি গুৰুত্ব দিবৰ কাৰণে তাক দিয়ক, নহ'লে ইয়াৰ ভৱিষ্যতটো এনেকৈ হৈ গ'লে আন্ধাৰকাৰলৈ ৰূপান্তৰিত হ'ব। আপোনালোকে পিছত উত্তৰ দিব লাগিব প্ৰশ্নসমূহৰ। গতিকে এতিয়া আপোনালোক সাৱধান হওক, তাৰ পিছে পিছে দৌৰি ফুৰিবলৈ আপোনালোকৰ দৰকাৰ নাই, পিছে পিছে দৌৰি নুফুৰিব। TRPটো ডাঙৰ কথা নহয়। যদি আপোনালোকে এজন মানুহৰ বা এজন ল'ৰাক জীৱন ধ্বংস কৰি TRP বিচাৰিছে, এইটোত আপোনালোকে মূৰ্খামি কাম কৰিছে। আৰু বহুত কিবা কিবি কম বুলি ভাবিছিলোঁ, আৰু বহুত কিবা কিবি ক'বলৈ মন কৰি আছে, কিন্তু কৈতো ইমান লাভ নাই। আৰু মোৰ ক'বলগীয়া কথা ইমানখিনিয়ে আছিলে। যদি কথাখিনি কওঁতে ভুল হৈছে তেনেহ'লে মোক ক্ষমা কৰি দিব। আৰু যদি চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু ইমানতে সমাপ্ত কৰিছোঁ, ধন্যবাদ।